নমস্কাৰ বন্ধুসকল, মই কষ্ট পৰা আৰু আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আহিছোঁ ভাণ্ডালুৰলৈ। আহক আমি ভিতৰত গৈ কি দেখিবলৈ পাওঁ চাওঁ। বন্ধুসকল, মই এতিয়া উপস্থিত হৈছোঁ এই ভাণ্ডালুৰ টিকেট কাউণ্টাৰৰ সন্মুখত। এতিয়া টিকেট লৈ আহিলোঁ, আমি 4জন আহিছোঁ। টিকেট লৈ আহিলোঁ। টিকেটৰ দাম লৈছে 90 টকাকৈ লৈছে এজনৰ। মোবাইলৰ কাৰণে এক্সট্ৰা টিকেট ল'ব লাগে। টিকেট লৈ আহিছোঁ। ব'লক এতিয়া ভিতৰলৈ যাওঁ, কি দেখিবলৈ পাওঁ চাওঁ আৰু আপোনালোককো দেখাওঁ। সোমাই আহিলোঁ। আহিয়ে প্ৰথমে দেখিবলৈ পাইছে আপোনালোকে ইয়াত এটা ৱাটাৰফলৰ নিচিনা ইয়াত বনাই ৰাখিছে ধুনীয়াকৈ। খুব ধুনীয়া লাগিছে দেখিবলৈ। ওপৰৰ পৰা পানী আহি আছে। এয়া প্ৰথম এণ্ট্ৰি হয়। তলেদি ভিতৰলৈ সোমাই যাব লাগিব। তাৰপিছত চাওঁ ব'লক নেক্সট কি দেখা পাওঁ। ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰলৈ সোমাই আহি আৰু দুটা এটা অন্য এটা কাউণ্টাৰ আপোনালোকে দেখিছে। ভাবিছে যে কিহৰ কাউণ্টাৰ টিকেটটো আমি আগত লৈ গ'লোঁ, কিন্তু ইয়াত চাইকেল ল'ব লাগে। যিহেতু ভাণ্ডালুৰ এৰিয়াটো বহুত ডাঙৰ, গতিকে আমি চাইকেল ল'লোঁ। চাইকেল লৈ এতিয়া যাম ভিতৰটো কৰি। ভিতৰলৈ আহিলোঁ। আহি এতিয়া হৰিণা চাবলৈ আহিছোঁ। হৰিণাকেইটা দেখিছে আপোনালোকে, মোৰ পিছফালে দেখিবলৈ পাইছে। আৰু এটা পিছফালে আছে, মই জুম কৰি দেখাবলৈ চেষ্টা কৰিম। সেইখিনি দীঘল 4-5টামান হৰিণা আছে ইয়াত। আপোনালোকে চাওক, ময়ো চাওঁ। আপোনালোকে এটা বস্তু দেখা যায়, একদম অপেনত ৰাখিছে। কওক, ওচৰতে আছে হৰিণাবোৰ। মই ওচৰলৈ আহিছিলোঁ, চুলোঁ বাৰু। এটা ওচৰতে আছে, চাব পাৰে। একদম ওচৰৰ পৰা অপেনত আছে, খোলাকৈ আছে। ইহঁতক কোনো বান্ধি থোৱা নাই। মোৰ পিছফালে দেখিছে কেইবাটা হৰিণা পৰু আছে, খোলাকৈ ৰখা আছে সিহঁতক। মোৰ পিছফালে দেখিবলৈ পাইছে একদম ওচৰতে আছে এটা হৰিণা। শিং দীঘল। তো মোৰ ফালেই চাই আছে, ভালে লাগিছে। মাতিছোঁ, তাক অহা নাই। চেন্নাইত বহুত গৰম পৰে, আপোনালোকে সকলোৱে জানে। তাৰপিছত ঘামি জামি গৈছোঁগৈ ভিতৰলৈ। চাইকেল যিহেতু চাইকেল চলাই ভিতৰলৈ আহিবলগীয়া আছে। তো আপোনালোকক দেখা বিচাৰিছোঁ, মোৰ পিছফালে আছে, চাব পাৰে নীলগাই। এই বৰ্ডখনতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। নীলগাই হয়। আপোনালোকে দেখিবলৈ পাইছে নীলগাই। মই আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আহি পাইছোঁহি আপোনাৰ হোৱাইট টাইগাৰ, যিটো আমি অসমীয়াত যদি কওঁ বগা বাঘ বুলি ক'ব লাগিব। মোৰ পিছফালে দেখিবলৈ পাইছে, শুই আছে সি। দেখিবলৈ পাইছে। মোৰ মোবাইলত জুম কৰাকেইটা ইমান ভাল নাহিব, যিহেতু যথেষ্ট দূৰত আছে। হোৱাইট টাইগাৰ, বগা বাঘ বুলি কোৱা হয়। যথেষ্ট ডাঙৰ হয়। আপুনি ওচৰৰ পৰা যদি চাই অনুভৱ কৰিব পাৰিব। ইয়াৰ পাছতে আমি গৈছিলোঁ অন্য এটা বাঘ চাবলৈ, যাক বেংগল টাইগাৰ বুলি কোৱা হয়। অসমীয়াত চিতাবাঘ বুলি কোৱা হয়। দেখিব পাইছে মোৰ ওচৰতে কিমান ডাঙৰ বাঘ, একেবাৰে ওচৰতে ঘূৰি আছে। একদম সন্মুখত বহুত ডাঙৰ বাঘ। আপোনালোকে চাওক, কি মজা লাগিছে। এনেকুৱা কৰি আছে যেন পালেই খাব এতিয়া, এনেকুৱা কৰি আছে। চাওকচোন বাৰু, ভাল লাগিছে। জেগাত বিভিন্ন বস্তু দেখিবলৈ পাইছোঁ। আকৌ আহিলোঁ অন্য এক প্ৰজাতিৰ বাঘ চাবলৈ। কিজানি অসমীয়াত নাহৰ ফুটুকী বাঘ বুলি ক'ব চাগে। আপোনালোকে বৰ্ডখন চাই ল'ব এবাৰ, ইংলিছ নামটো দিয়া আছে। মই দেখাই দিছোঁ বাৰু, ৰ'বচোন কৰি। এইকেইটা হৈছে নাহৰ ফুটুকী বাঘ। কেইবাটাৰো নাহৰ ফুটুকী বাঘ আছিলে, মই গোটেইকেইটা ভিডিঅ'ত আপোনাক দেখাব পৰা নাই। তাৰে এটা বাহিৰত ওলাই আছিলে, তো মই ভিডিঅ' ৰেকৰ্ডিং কৰি থৈছোঁ। চাওক, চাই কেনেকুৱা পালে জনাব। দেৰি ঘূৰা হ'ল, ঘূৰি আহি পাইছোঁহি আপোনাৰ ক্ৰক'ডাইল, যিটো আমি ঘঁৰিয়াল বুলি কওঁ। ঘঁৰিয়াল আছে, যথেষ্ট ডাঙৰ। আমি চাব পাৰে। চাওক, মোৰ পিছফালে আছে। চাওক কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চাওক, আপোনালোকে দেখিবলৈ পাইছে একেলগে কিমান সংখ্যক ঘঁৰিয়াল আছে। যথেষ্ট সংখ্যক ঘঁৰিয়াল আছে ইয়াতে, একেলগে চব শুই আছে। ইয়াৰ পিছতে আমি চাবলৈ গৈছিলোঁ ইগনা। এতিয়া আপোনালোকে যিটো দেখিছে তাক গ্ৰীণ ইগনা বুলি কোৱা হয়। গ্ৰীণ ইগনা চোৱাৰ পিছতে আমি চাইছিলোঁগৈ ৰেড ইগনা। এতিয়া আপুনি যিটো দেখিবলৈ পাইছে সেইটো হৈছে ৰেড ইগনা। যথেষ্ট সময় হ'ল, বহুত দেৰি ঘূৰি আহি লাষ্টত পাইছোঁ। আপোনালোকে চাওক, মোৰ ফালে কি আছে দেখিছেনে? যথেষ্ট দূৰত আছে, সেইকাৰণে সৰু নিচিনা দেখিছে, কিন্তু ওচৰত গ'লে মানে আপোনালোকে গম পাব, বা মোৰ নিচিনাকৈ
আছোঁ আপোনালোকে গম পায় মই বিভিন্ন জেগা এতিয়া ঘূৰি আছোঁ ভাণ্ডালুজৰ ভিতৰত যথেষ্ট ভাগৰো লাগিছে যথেষ্ট গৰম পৰিছে চেন্নাই যিহেতু বহুত গৰম এতিয়া আপোনালোকক দেখাব পাৰিছোঁ মোৰ পিছফালে দেখিছে যি অসম বিখ্যাত কেৱল মাত্ৰ কাজিৰঙা অভয়াৰণ্যৰ ভিতৰত পোৱা যায় এশিঙীয়া গড় মোৰ পিছফালে আছে দুটা এশিঙীয়া গড় আপোনালোকে চাব পাৰে মই সেইকেইটা দেখাবলৈ আহিলোঁ শেষ পইণ্টত উপস্থিত হৈছোঁ চাওক মোৰ পিছফালে দুটা গড় আছে ঠিক আছে আপোনালোকক মই জুম কৰি ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম চাওক কেনে পালে জনাব এইখিনিতে মোৰ এটা কথা কোৱা ভুল হ'ল অসম বিখ্যাত নহয় মই ক'ব লাগিছিল পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড় যি কেৱল অসমৰ কাজিৰঙা অভয়াৰণ্যত পোৱা যায় আপোনালোকে দেখিছে চাওক কেনেকুৱা পালে জনাব যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমি আগতে পঢ়িবলৈ পাওঁ কেটেলা পাওঁ হয়তো সঠিকভাৱে দেখা নাছিলোঁ ওচৰৰ পৰা আজিলৈকে তো আজি আপোনালোকক দেখাইছোঁ যিসকলে দেখা নাছিলে দেখা নাই কেটেলা পাওঁ চাব পাৰে মই আগত দেখিছোঁ বাৰু ইয়াৰ পিছতে আমি চাবলৈ গৈছিলোঁ জিৰাফটো বহুত দূৰত থকাৰ বাবে স্পষ্টকৈ আপোনালোকক দেখাব পৰা নাই দেখিবলৈ পাইছে ইয়াত কাছ আছে বিভিন্ন প্ৰজাতিৰ কাছ আছে যথেষ্ট আছে এটা দুটা বুলি নহয় যথেষ্ট সংখ্যক কাছ আছে ইয়াত বিভিন্ন প্ৰজাতিৰ চাওক আপোনালোকে কেনেকুৱা পাইছে জনাব নিশ্চয় কোৱাৰ চাগে প্ৰয়োজনে নাই আপোনালোকে দেখিবলৈ পাইছে এইকেইটা কি হয় ইণ্ডিয়ান ফক্স বুলি কোৱা হয় যথেষ্ট সৰু হয় চাওক আপোনালোকে পিছফালে দেখিবলৈ পাইছে আপোনালোকে কিমান ডাঙৰ ডাঙৰ চৰাই আছে নামকেইটা মই সঠিকভাৱে নাজানো বাৰু সেইকাৰণে নকওঁ আপোনালোকে নিজে বৰ্ডখন চাই ল'ব ইংলিছত অসমীয়া কি নাম ক'ব মই নাজানো বাৰু ইংলিছৰ নামটো আপোনালোকে চাই লওক ডাঙৰ ইয়াৰ পিছতে আমি আৰু বিভিন্ন ধৰণৰ চৰাই চাইছিলোঁ চৰাইসমূহৰ নামবোৰ মই সম্পূৰ্ণকৈ নাজানো অসমীয়াত কি বুলি কয় সেইবাবে মই নামবোৰ ইয়াতে দি বৰ্ডখনে সৈতে দেখাই দিছোঁ আপোনালোকে নিজে এবাৰ নামবোৰ পঢ়ি ল'ব পঢ়ি লৈ চৰাইজনী চাব ইমানখিনিলৈকে যদি আপুনি ভিডিঅ'টো চাই আছে মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো এবাৰ লাইক কৰি দিব লগত কমেণ্ট কৰি জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণে মই আৰু চেন্নাইৰ পৰা বহু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম অৱশেষত আহি আমি উপস্থিত ঘৰৰ সন্মুখত মই এতিয়া ভিতৰলৈ সোমাম কি আছে চাবলৈ যাম মাছৰ মই এতিয়া কৈ দিছোঁ তাৰ আগতে আপোনালোকক এটা চমু আভাস দি দিছোঁ যে এইটো হৈছে এটা একুৰিয়াম ইয়াত আপোনাৰ সাগৰীয়া হওক আৰু বিভিন্ন প্ৰজাতিৰ মাছ দেখিবলৈ পাম আমি ইয়াৰ ভিতৰত গ'লে এটা মাছৰ একুৰিয়াম হয় ব'লক আমি ভিতৰলৈ যাওঁ কি মাছ আপোনালোকক একুৰিয়ামটোৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে আপোনালোকে এনেধৰণে বিভিন্ন ধৰণৰ মাছ দেখিবলৈ পাব বিভিন্ন প্ৰজাতিৰ মাছসমূহ আপোনালোকে নিজে চাই লওক মই নামঘৰীয়াৰ সৈতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু বহু প্ৰকাৰৰ মাছ আছে সকলোৰে নাম কৈ আপোনালোকক দেখুওৱা সম্ভৱো নহয় যিমানকেইবিধ মই আপোনালোকক দেখাব পাৰিছোঁ সিমানকেইবিধ আপোনালোকক মই দেখাইছোঁ আৰু ভাণ্ডালু জুখনৰ ভিতৰতে ভালুক আছিলে সিংহ আছিলে গৈছিলোঁ চাবলৈ কেমেৰাত আবদ্ধ কৰা নহ'ল কিছু অসুবিধাৰ বাবে মানে মই যদি ৰেকৰ্ডিং কৰিলোহেঁতেন সিহঁতি ভালকৈ কেমেৰাত আপোনালোকে দেখি নাপালেহেঁতেন বহুত দূৰত আছিলে ভালুকটো গছৰ ওপৰত উঠি আছিলে পাতৰত লুকাই আছিলে তেনেকুৱা ধৰণৰ অসুবিধাৰ বাবে ৰেকৰ্ডিং কৰা নহ'ল চাওক আপোনালোকে মাছৰ একুৰিয়াম ভিডিঅ'টো শেষ কৰিব অৱশেষত ভাণ্ডালুজৰ সম্পূৰ্ণ ঘূৰি মেলি প্ৰায় 3 ঘণ্টামান আমি ভিতৰত থাকিলোঁ চাইকেল লৈ ঘূৰিলোঁ যিহেতু এৰিয়াটো যথেষ্ট ডাঙৰ বিভিন্ন জীৱ জন্তু চালে আপোনালোকে দেখিবলৈ পালে ভিডিঅ' সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনাক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক কৰিব মই চেন্নাইৰ পৰা আৰু বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ আপোনালোকে
যদি চাই ভাল লাগিলে ভিডিঅ'টো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ